নমস্কাৰ, মই শংকৰ আৰু মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি এই ভিডিঅ'টোত মই আপোনালোকক ট্ৰাই কৰিম অলপ গাইডেন্স দিবলৈ। অ'কে, চ' আগতেও মই এনেকৈ গাইডেন্সৰ ভিডিঅ' বনাইছোঁ, গাইড ভিডিঅ' বনাইছোঁ। এই ভিডিঅ'টোত মই আপোনালোকক ক'ম আপোনালোকে টাৱাং যোনটো চাৰ্কেল আছে, আমাৰ অৰুণাচল প্ৰদেশৰ টাৱাং যোনটো চাৰ্কেল আছে, সেই চাৰ্কেলটো আপোনালোকে কেনেকৈ কমপ্লিট কৰিব আৰু কিমান দিন লাগিব, কিমান বাজেট হ'ব আৰু কেনেকৈ ক'ত আপোনালোকে থাকিব। চ' আপোনালোকে যদি গুৱাহাটীৰ ফালৰ পৰা আহে, গাড়ী লৈ আহে বা বাইক লৈ আহে, তেনেহ'লে আপোনালোকে ৰুট ল'ব ওদালগুৰি হয়। অ'কে, ওদালগুৰি আপোনালোকে ভৈৰৱকুণ্ড হৈ ৰুট ল'ব। আৰু যদি আপোনালোকে যোৰহাট, শিৱসাগৰ, গোলাঘাট, বোকাখাট, নগাঁৱৰ পৰা আহে, তেনেহ'লে আপোনালোকে ৰুট ল'ব টাৱাং যাবলৈ তেজপুৰ ফালেদি। তেজপুৰ ফালেদি গ'লে আপোনালোকে ভালুকপুং পাব। তাৰ আগতে আপোনালোকে পাব নামেৰিত আপোনালোকে চাইটচিং কৰিব পাৰিব। প্ৰপাৰ মই ভিডিঅ' বনাই থৈছোঁ, আপোনালোকে সেই ভিডিঅ' চালেও গম পাব। অ'কে, দেন আপোনালোকে পাব ভালুকপুং। ভালুকপুঙত আপোনালোকৰ ILP চেক হ'ব। আৰু যদি আপোনালোকে ওদালগুৰি হৈ আহি সোমায়, তেনেহ'লে আপোনালোকে ভৈৰৱকুণ্ড পাব। আৰু ভৈৰৱকুণ্ডৰ এই জেগাডোখৰত আপোনালোকক এটা মই টিপছ দিব বিচাৰিছোঁ। ভৈৰৱকুণ্ডৰ পৰা আমি ভূটানত এণ্ট্ৰি কৰিব পাৰোঁ। জাষ্ট আমাক 10 মিনিট লাগে ভূটানত এণ্ট্ৰি কৰিবলৈ। আধাৰ কাৰ্ড দেখাব, আপোনালোকে ভূটানত এণ্ট্ৰি কৰিব পাৰিব। বহুত ডাঙৰ একো ডকুমেণ্টেশ্যন কিবা কিবি এইবোৰ নালাগে। মোৰ ভিডিঅ'জ আছে, আপোনালোকে চাব পাৰিব। মোৰ চেৰগাঁৱৰ যোনটো মই গাইড ভিডিঅ' বনাইছিলোঁ তাত প্ৰপাৰলি আছে, আপোনালোকে সেইখিনি চাব পাৰিব, গম পাব। বহুত একো প্ৰব্লেম নাই। সোমাই আপোনালোকে কি কৰিব, আপোনালোকে 50% ল' ৰেটত ফিউল পাব। যদি আপোনালোকে গাড়ী লৈ আহে, গাড়ীটো আপোনালোকে ফিউল ভৰাই ল'ব পাৰিব। আৰু যদি আপোনালোকে বাইক লৈ আহে, বাইকৰ ফুল টেংকি আপোনালোকে তাতে কৰাই ল'ব পাৰিব। আৰু এনেইতো ধৰক অৰুণাচলত ফিউলৰ ৰেটটো আমাৰ অসমতকৈ কমেই, তথাপিও তাতকৈ বেছি কম, মানে 50% বুলি আপোনালোকে ক'ব পাৰে। 64 ৰুপিজত আপোনালোকে ফিউল আপ কৰাই ল'ব পাৰে পাৰ লিটাৰ। চ' তেনেকৈ আপোনালোকে সেইটো কৰিব পাৰে। আৰু এতিয়া মই আপোনালোকক কওঁ ILPৰ কথাটো দেই। ILPত কি হ'ব, আপোনালোকে যদি ভালুকপুং হৈ আহে, তেজপুৰ হৈ আহে, যোনখিনি মানুহ আমাৰ উজনি অসমৰ ফালৰ পৰা আহিছে বা আহিম বুলি ভাবিছে, তেওঁলোকৰ কাৰণে কৈছোঁ, আপোনালোকে ভালুকপুং আহি পাবহি লাগিব। ভালুকপুঙত আহি পাই আপোনালোকে ILP বনাব পাৰে। কিন্তু ভালুকপুঙত য'ত ILP বনাব, তাত এটা প্ৰব্লেম থাকে। যোনজন ILPৰ মানুহ আজিলৈকে মই যিমানবাৰ গৈছোঁ, মোৰ এইটো এক্সপিৰিয়েঞ্চ আছে, তেওঁ 10:30 আগত কেতিয়াও আহি পোৱাহিয়ে নাই। চ' আপোনালোকে তাতে অকণমান টাইম ৰ'ব লগা হ'ব পাৰে, বা যোনে দোকান চোকান আছে, দুখনমান এনেকৈ দোকান দেখুৱাই দিয়ে, তাত কৰিব, ইয়াত কৰিব। তাত দোকানত আপোনালোকে যাই কৰিব পাৰে, বেছি পইচা নলয়। দোকানত গৈ কৰিলে 150 টকা ল'ব। ফটো, আধাৰ কাৰ্ড এইবিলাকৰ যিটো ফটোকপিৰ চাৰ্জ হয় 10 টকা 5 টকা, সেইখিনি ল'ব পাৰে। উইদিন 200 ৰুপিজ আপোনাৰ সেইটো কমপ্লিট হৈ যাব। কিন্তু যদি আপুনি প্ৰপাৰ অফিচত কৰে, অকণমান সময় ৰখি পেলাই, তাত আপোনাৰ কিমান ল'ব জানে? অনলি 120 ৰুপিজ। অনলি 120 ৰুপিজত আপুনি আপোনাৰ ILP বনাব পাৰিব। ঠিক তেনেকৈ যদি আপুনি ভৈৰৱকুণ্ড দি আহে, তেনেহ'লে আপুনি যোনখন গেটেদি এণ্ট্ৰি কৰিব লাগিব অৰুণাচল প্ৰদেশত, সেই গেটখনৰ সেই জেগাটোৰ নাম হৈছে বালিমুট। অ'কে, বালিমুট আপোনালোকে আহি নিজৰ ILP বনাব পাৰে। তাতো উইদিন 150 ৰুপিজত আপোনাৰ ILP বনি যাব। ত' ILP প্ৰচেছটো ইয়াতে খতম। আৰু যিমানখিনি ILP প্ৰচেছত কিবা প্ৰচেছত, সেই প্ৰচেছখিনি মই অলৰেডি ভিডিঅ'ত দেখুৱাই থৈছোঁ। আপোনালোকে সেই ভিডিঅ'বোৰ চাব, লাহে লাহে গম পাই যাব। কিন্তু মই ইয়াত যিখিনি ক'লোঁ, এইখিনিও প্ৰপাৰলি কৈছোঁ। বহুত টেনশ্যন ল'ব লগা একো নাই। গেটত যাব, এইফালে দুইখনৰ যোনখন গেটতে যায়, তাতে আপোনালোকৰ ILP বনি যাব। আদাৰৱাইজ আপোনালোকে অনলাইন কৰিব পাৰে। কিন্তু অনলাইন ILP বনালে কি হয়, বহুত বেছি চাৰ্জ লয়। কেতিয়াবা দেখুৱাই যেন 500 লয়, কেতিয়াবা দেখুৱাই 300 লয়। কিন্তু মেক্সিমাম টাইম আমি যেতিয়া ট্ৰাই কৰিছোঁ অনলাইন ILP বনাবলৈ, 500 ৰুপিজ দিব লাগে। চ' ILP ইয়াতে খতম। এতিয়া আপোনালোকক কওঁ, ইয়াত যে মই কৈছোঁ এইটো চাৰ্কেল বুলি এইটো কাৰণে কৈছোঁ, যেতিয়া আমি অৰুণাচলৰ এই পাৰ্টটোত যাওঁ, এই পাৰ্টটোত 3টা ডিষ্ট্ৰিক্ট আছে, 3খন ডিষ্ট্ৰিক্ট আছে। একচুৱেলি এখন ডিষ্ট্ৰিক্ট এতিয়া বনিছে ৱেষ্ট কামেঙৰ পৰা ফাটি পেলাই। সেইখন হৈছে বিকচুম, য'ত নাপৰা এৰিয়াটো আহে, বিকচুম ডিষ্ট্ৰিক্ট হয়। সেইটো ফালে আমি যাব দৰকাৰ নাই। ইয়াতে আমি দুখন ডিষ্ট্ৰিক্ট ধুনীয়াকৈ কভাৰ কৰিব পাৰিম, ৱেষ্ট কামেং আৰু টাৱাং, যদি আপোনালোকে সময় লৈ আহে। আৰু টাৱাং আৰু এই ডিৰাং এই ছাইডটোলৈ যেতিয়াই আমি যাওঁ, আপোনালোককো মই ৰিকমেণ্ড কৰিব বিচাৰোঁ, আপোনালোকে অলপ সময় লৈ আহিব। আদাৰৱাইজ মানে ধৰক কিবা টেনশ্যন থাকিলে আপোনালোকে ভালকৈ চাইট চিংবোৰ কৰিব নোৱাৰিব। আৰু মেইনলি সদায় মনত ৰাখিব, ইয়াতে যোনটো আমি ডেষ্টিনেশ্যন ধৰোঁ ন, যদি ভাবোঁ যেন আমি টাৱাং যাম, আমি চেৰগাঁও যাম, ডেষ্টিনেশ্যনত একো নাথাকে। মেইনলি মজা হৈছে চাইট চিং, দ্য ট্ৰেভেল, দ্য জাৰ্ণি। চ' জাৰ্ণিটো সদায় মেমৰেবল আপোনালোকে বনাব ট্ৰাই কৰিব। লগত যদি কোনোবা যায় বেছি হ'ব। মেক্সিমাম টাইম মই যদি যাওঁ, মইটোতো চলোৱে যাওঁ, গতিকে মোৰ এক্সপিৰিয়েঞ্চৰ পৰা মই আপোনালোকক কৈছোঁ, চলো যাওঁ যদিও মোৰ অলপ ধৰক
বুজি পাওঁ আৰু যেন ঠিক আছে লগত কোনোবা অহা হ'লে ভাল লাগিলে হয় ঠিক তেনেকুৱা ধৰণৰ কাৰণে মই কৈছোঁ কিন্তু ডেষ্টিনেশ্যনত গৈ একো নাপায় অনলি জাৰ্ণিটো আপোনালোকৰ ধুনীয়া হ'ব সেইটো আপোনালোকে মন ৰাখিব যদি আমি ভালুকপুং দি সোমাওঁ তেনেহ'লে ভালুকপুঙৰ পৰা সোমাই আমি ফিউল পাম্প কিবা কিবি পাম তাতে আপোনালোকে ফিউল আপ ভৰাই ল'ব তাৰপিছত আমি অলপ দূৰ আগত গৈ পেলাই এটা জেগা পাম জেগাটোৰ নাম আছে টিপিত আপোনালোকে কি পাব টিপিত আছে বহুত ধুনীয়া ধুনীয়া ৱাটাৰফল এটা ৱাটাৰফল য'ত আপোনালোকে এক্সেছ ল'ব পাৰিব ৰাস্তাৰ কাষতে আছে আৰু এটা ৱাটাৰফল আপোনালোকে পাব ৰাস্তাৰ ৰাইট চাইডে আছে কিন্তু তাতে মানে কি ধৰক এনজয় কৰিব পাৰিব চাই পেলাই তাত যাব নোৱাৰে ৰিভাৰ কিবা কিবি আছে তো ইমানখিনি ডেঞ্জাৰ জনত যাব ইমান এডভেঞ্চাৰ কৰিবলৈ দৰকাৰ নাই গতিকে চাই পেলাই এনজয় কৰিব আৰু ঠাণ্ডাৰ দিনত তো কোনো মানে দৰকাৰে নাই ঠেৰেঙা লাগিব তেনেকুৱা জেগাত গ'লে চ' সেইটো কথা হৈ গ'ল টিপিত আৰু এটা জেগা আছে সেইটো হৈছে অৰ্কিড ৰিচাৰ্চ চেণ্টাৰ তো অৰ্কিড পাৰ্ক যেনেকৈ আমাৰ এখন কাজিৰঙাত আছে তাতকৈ ডাঙৰ এখন অৰ্কিড ৰিচাৰ্চ চেণ্টাৰ আছে টিপিত কিন্তু ধৰক সেই কালচাৰেল কিবা কিবি সেইবোৰ দেখা নাপায় ইয়াত অকল অৰ্কিড পাৰ্ক যেনেকৈ অৰ্কিড পাৰ্ক কাজিৰঙাত গ'লে আপোনালোকে বিহু নাচি থাকিব কোনোবা আৰু কিবা কিবি তেনেকৈ আমাৰ যিখিনি কালচাৰেল এক্টিভিটি হয় সেইখিনি দেখাই থাকে সেই বস্তুখিনি আপুনি ধৰক ইয়াত নাপায় ইয়াত খালি অৰ্কিড চাব পাৰিব অৰ্কিড ৰিচাৰ্চ চেণ্টাৰ কিবা 10 টকা 20 টকা টিকেট লয় টিকেটটো আপোনালোকে ইনষ্টেণ্ট কৰি পেলাই আপোনালোকে ভিজিট কৰিব পাৰে তাৰপিছত তাৰ পৰা ওলাই আহি অলপ দূৰ যাব লাগিব 20 কিলোমিটাৰমান গৈ পেলাই এডোখৰ জেগা নামটো হৈছে চেঁচা তাত সেই জেগাটুকুৰ বহুত হয় তাতে কেতিয়াবা বৰষুণ দি থাকে কিন্তু সেই বৰষুণত আপোনালোকে ভুল নাযাব সেইটো এটা মায়া তাতে সেই বৰষুণত যদি আপোনালোকে ভাবে যেনে বৰষুণ দিছে আমি ঘূৰি যাওঁ ৰৈ যাওঁ সেইটো নহয় সেই জেগাটুকু বহুত বেছি ওখ চেঁচা সেইটো কাৰণে তাত বৰষুণ দি থাকে সেই জেগাটুকু ক্ৰছ কৰাৰ লগে লগে বৰষুণ নাইকিয়া হৈ যাব চ' এইটো কথা মনত ৰাখিব তাৰপিছত তাৰ পৰা ওলাব তাৰ পৰা আগলৈ যাব তাৰ পৰা আগলৈ গৈ আপোনালোকে কি পাব জানে তাৰ পৰা আগলৈ গৈ আপোনালোকে এটা জেগা পাব সেই জেগাটোৰ নাম হৈছে নিচিপু টানেল এটা পাব টানেলটো পোৱাৰ আগে 5 কিলোমিটাৰ 6 কিলোমিটাৰ আগত আপোনালোকে খুব ধুনীয়া এটা ৱাটাৰফল পাব ৰাস্তাৰ কাষত আছে সেই ৱাটাৰফলত আপোনালোকে ধুনীয়াকৈ এনজয় কৰিব পাৰে তাৰ এক্সপিৰিয়েঞ্চ ল'ব পাৰে তাৰপিছত 20 মিনিটছ আধা ঘণ্টা ৰখাৰ পিছত তাৰ পৰা আপোনালোকে আগলৈ যাব 2-3 কিলোমিটাৰ গৈ আপোনালোকে 500 মিটাৰ লম্বা সেই নিচিপু টানেলটো পাব নিচিপু টানেলৰ এইখিনি এটা আকৌ পইণ্ট ইয়াৰ পৰা দুটা ৰাস্তা আছে এটা ৰাস্তা ৰাইট চাইডে গৈছে সেইফালে আমাৰ যোৱা দৰকাৰ নাই কিন্তু সেইটো ৰাস্তা মই আপোনালোকৰ ইনফৰ্মেশ্যনৰ কাৰণে কওঁ সেই ৰাস্তাটো গৈছে চেপাৰ ফালে তো চেপা আমাৰ যোৱা দৰকাৰ নাই যদি আমাৰ ডেষ্টিনেশ্যন হয় ডিৰাং টাৱাং চ' আমি ইয়াৰ পৰা আমি আগলৈ যাব লাগিব ইয়াৰ পৰা নিচিপু টানেলটো শাৰী 2-3 কিলোমিটাৰ শাৰী আগলৈ গৈ আমি এটা পইণ্ট পাম সেইটো হৈছে ৰাইডাৰ পইণ্ট তাতে আপোনালোকে ব্ৰেকফাষ্ট কৰিব পাৰে ব্ৰেকফাষ্ট হওক যেনেকৈ যি কৰে কৰিব পাৰে আৰু তাতে গিফ্ট আইটেম ল'ব পাৰে বেছি ডেভেলপ নহয় জেগাবোৰ কিন্তু যি 2-এখন দোকান আছে তাত আপোনালোকে ৰৈ পেলাই কিবা কিবি ল'ব পাৰে চাব পাৰে তাৰপিছত তাৰ পৰা আমি আগলৈ যাম তাৰ পৰা আমি আগলৈ গৈ পেলাই পামগৈ জামিৰি বুলি এটা জেগা 15 কিলোমিটাৰ মান হয় জামিৰিত গৈ আমি কৰিম লাঞ্চ জামিৰি চাইটচিং কৰিব পাৰে হেংগিং ব্ৰিজ আছে তাৰো ভিডিঅ' বনোৱা আছে সেই ভিডিঅ' আপোনালোকে চাব পাৰে তাৰপিছত আগলৈ গৈ যোনটো জেগা পাম সেই জেগাটোৰ নাম হৈছে ৰূপা এতিয়া ইম্পৰ্টেণ্ট পইণ্ট কিন্তু তাৰ আগতে মই আপোনালোকক কওঁ আপোনালোক যদি ওদালগুৰি হৈ ভৈৰৱকুণ্ড হৈ আহে তেতিয়াহ'লে আপোনালোকে কি পাব অ'কে চ' আপোনালোকে মনত ৰাখিব তেজপুৰ হৈ যোনখিনি মানুহ যাব প্লেন কৰিছে ৰূপা জেগাটুকুৰলৈকে মই কৈছোঁ সেইখিনি আপোনালোকে মনত ৰাখিব যেতিয়া আপুনি এফালেদি সোমাব ওদালগুৰি হৈ ভৈৰৱকুণ্ড হৈ পেলাই আপোনালোকে সোমাব প্ৰথমতে নিজৰ ILP দেখুৱাৰ পিছত সোমাই আহিব অৰুণাচল প্ৰদেশলৈ আহি খুব ধুনীয়া জেগা পায় এটা জেগা পাব প্ৰথমে হৈছে কি কালাকটাঙত অ'কে কালাকটাঙত আপোনালোকে সোমাব পাৰে কালাকটাঙতো বহুত বেছি একো নাই জাষ্ট চাইট চিনৰ কাৰণে যাব পাৰে তাৰ পৰা ওলাই আহি অলপ দূৰৰ পিছত আপোনালোকে পাব টেনজিং ভিলেজ এইখন হৈছে এখন টিবেটিয়ান ভিলেজ এই ভিলেজখনৰ বিষয়েও মই কৈ পেলাই ভিডিঅ' বনোৱা আছে এই ভিলেজখনতো আপোনালোকে সোমাব পাৰে কিন্তু সোমোৱাতকৈ বেছি এই ভিলেজখনৰ যোনটো হাইৱেৰ পৰা যোনটো ভিউ পইণ্ট আছে সেই ভিউ পইণ্টটো চাই পেলাই আপোনালোকে মই ভাবোঁ ধুনীয়া এক্সপিৰিয়েঞ্চ ল'ব পাৰে বাকী যদি কাৰোবাৰ কোনোবা ইচ্ছুক হয় যেন ভিলেজখনৰ বিষয়ে জানিবলৈ টিবেটিয়ান ভিলেজখন ইয়াতে কেনেকৈ প্লেচ হ'ল তাৰ ষ্টৰিটোতো মই কৈ পেলাই ভিডিঅ' বনাই থোৱা আছে কিন্তু আপোনালোকে ভিলেজখন চাব পাৰে তাতে কি আছে সেইখিনিও চাব পাৰে টিবেটিয়ান মানুহৰ লগত আপোনালোকে কথা পাতিব পাৰে বাট তেওঁলোকে এতিয়াতো হিন্দীয়ে কয় কিন্তু তেওঁলোকৰ যি কালচাৰ তেওঁলোকৰ যি ট্ৰেডিশ্যন সেয়া তেওঁলোকৰ মাজত এতিয়াও আছে সেইখিনি আপোনালোকে এক্সপিৰিয়েঞ্চ ল'ব পাৰে তাৰপিছত টেনজিং গাঁৱৰ পৰা আপোনালোকে আগলৈ গ'লে পাব
চেৰগাঁও ভিডিঅ'জো বহুত বনাই থৈছোঁ, চেৰগাঁও আপোনালোকে চাব পাৰে। যদি আপোনালোকে চেৰগাঁৱত ৰ'ব, নহ'লে আপোনালোকৰ জাৰ্ণি যিটো হ'ব সেইটো আপোনালোকে কণ্টিনিউ ৰাখি আপোনালোকে আগত আহি পাই যাব ৰূপা। এতিয়া এই ৰূপা পইণ্টটো হৈছে তেজপুৰৰ পৰা যাওক বা আপোনালোকে ওদালগুৰি হৈ পেলাই যাওক, ইয়াতে আপোনালোকে চাৰ্কেল লৈ পেলাই ঘূৰি আহিব পাৰে। কিন্তু যদি আপোনালোকৰ প্লেন, যদি আপোনালোকৰ ডেষ্টিনেশ্যন দিৰাং হয়, তেনেহ'লে আপোনালোকে আৰু আগলৈ যাব লাগিব। যদি আপোনালোকৰ ডেষ্টিনেশ্যন চেলাপাছ হয়, তেতিয়াহ'লে আৰু আগলৈ যাব লাগিব, তাৰপিছত টাৱাং হ'লে আৰু আগলৈ যাব লাগিব, তেনেকৈ আপুনি গৈ থাকিব লাগিব। এই দুইটা জেগাৰ পৰা আহি যেতিয়া আমি ৰূপাত লগ হ'ম, ৰূপাৰ পৰা চিধা এটাই ৰাস্তা টাৱাংলৈকে। এতিয়া আমি আগবাঢ়ো। অ'কে, চ' ৰূপাৰ পৰা 15 কিলোমিটাৰ গ'লে আমি পাম বমডিলা। বমডিলাত যদি আপোনালোকে ভাবে যেন আমি বমডিলাত এণ্ট্ৰি কৰিম, বমডিলাত আপোনালোকে এণ্ট্ৰি কৰিব পাৰে। বমডিলাত এখন চাব পাৰে। বমডিলা টাউনখন খুব ধুনীয়াই হয়, তাতো বহুত কিছুমান বস্তু ল'ব পাৰে, চাব পাৰে। তাৰপিছত যদি ভাবে যেন আমি বমডিলা টাউনত নোসোমাওঁ, অৱশ্যে সোমালে দেৰি হ'ব, যদি নোসোমাওঁ তেনেহ'লে বাইপাছ লৈ পেলাই আপোনালোকে দিৰাং ফালে যাব পাৰে। এতিয়া মই যেন কৈছিলোঁ যেন অৰুণাচল প্ৰদেশত এই চাইডত 3খন ডিষ্ট্ৰিক্ট আছে। এখন হৈছে ৱেষ্ট কামেং, এখন হৈছে টাৱাং, আৰু আনখন হৈছে বিচুম ডিষ্ট্ৰিক্ট। এতিয়া বমডিলাৰ পৰা যেতিয়া আমি ওলাই আহিম, বমডিলাৰ পৰা প্ৰায় 16 কিলোমিটাৰ যোৱাৰ পিছত সেই বিচুম ডিষ্ট্ৰিক্টৰ ফালে যোৱা জেগাটোকো পাম, মানে নাফৰালৈ যোৱা জেগাটোকো পাম। নাফৰা কথা কিয় কৈছোঁ, নাফৰাৰো মই ভিডিঅ' বনাইছোঁ। নাফৰাখন হৈছে আমাৰ ইউনিয়ন মিনিষ্টাৰ শ্ৰী কিৰণ ৰিজিজু ছাৰৰ এৰিয়া, তেখেতৰ ঘৰ। তাতো মই গৈছোঁ, সেই জেগাও মই এক্সপ্ল'ৰ কৰিছোঁ। আপোনালোকে তালৈ ঘপককৈ যাব দৰকাৰ নাই। যদি যাব বিচাৰে তেনেহ'লে মোৰ ভিডিঅ'জ আপোনালোকে চাই যাব, কিমানে ৰাস্তা বেয়া, কিমান আপোনালোকে এডভেঞ্চাৰ কৰিব লাগিব। অ'কে, চ' ইয়াৰ পৰা যদি আপোনালোকে ৰাইট লয় তেনেহ'লে আপোনালোক নাফৰা ছাইড পাবগৈ, কিন্তু আমি ৰাইট লেফ্ট একো ল'ব নালাগে, আমি চিধা যাব লাগে। তাৰপিছত এই পইণ্টৰ পৰা প্ৰায় 20 কিলোমিটাৰ যোৱাৰ পিছত আমি পাম দিৰাং। এতিয়া আপোনালোকে ডিচাইড কৰিব নিজে যেন আপোনালোকে দিৰাঙত থাকিব নে দিৰাঙৰ পৰা আগলৈ যাব। কিন্তু মই কওঁ আপোনালোকে দিৰাঙত থকাটো বেষ্ট। এদিনতে ইমান দূৰ আপোনালোকে কভাৰ কৰিব দৰকাৰ নাই, মানে বহুত কষ্ট পাব। চ' দিৰাঙত থাকক, আপোনালোকে দিৰাং এক্সপ্ল'ৰ কৰক, দিৰাঙত কি আছে। যদি আপোনালোকে খুব কম দিন লৈ যায় তেনেহ'লে মোৰ ভিডিঅ' চাব পাৰে। দিৰাঙত মই সৰু সুৰা জেগা কিছুমান এক্সপ্ল'ৰ কৰিছোঁ, দিৰাং মনেষ্ট্ৰী হওক, তাৰপিছত ওচৰে পাজৰে 2-এখন গাঁও তেনেকৈ এক্সপ্ল'ৰ কৰা আছে। ভিডিঅ'জবোৰ আপোনালোকে চাব পাৰে, চেনেলত গ'লে দেখিব। মোৰ 2টা চেনেল আছে, এটা মই হিন্দীত ভিডিঅ' বনাওঁ, সেই চেনেলতো আপোনালোকে ভিজিট কৰি পেলাই চাব পাৰে। আৰু প্ৰায়বোৰ ট্ৰেভেল ভিডিঅ'ই থাকে। আৰু এইটো চেনেলতো যদি যায় আপোনালোকে মোৰ ৰিচেণ্টলি দিৰাঙৰ ভিডিঅ' হওক, মানে টাৱাং চিৰিজৰ যিখিনি ভিডিঅ' আছে সেই ভিডিঅ'খিনি চালে আপোনালোকে ভাল এখন আইডিয়া পাব। ত' চলো, মই ভাবি লৈছোঁ আপোনালোকে দিৰাঙত এদিন বা 2 দিন ষ্টে কৰিলে। এতিয়া আমি আগবাঢ়িম দিৰাঙৰ পৰা। দিৰাঙত ষ্টে কৰাৰ পিছত আমি আগবাঢ়িছোঁ চেলাপাছৰ ফালে। চেলাপাছৰ ফালে গ'লে চেলাপাছ নাপাওঁতে এখন গাঁও পাওঁ, সেই গাঁওখনৰ নাম হৈছে চেংগে ভিলেজ। চেংগে ভিলেজৰো মই ভিডিঅ'জ বনাইছোঁ, খুব ধুনীয়া গাঁও হয়। কিন্তু যেতিয়া আমি ৰাস্তাই গৈ থাকোঁ, সেই গাঁৱৰ যোনটো সৌন্দৰ্যতা হয় সেই সৌন্দৰ্যতাটো আমি উপভোগ কৰিব খুব বেছি এটা নোৱাৰোঁ, কিন্তু চাইট চিনবোৰ আমাৰ হৈ যায়। অ'কে, ত' চেংগেৰ পৰা চেলাপাছৰ ডিষ্টেঞ্চটো হৈছে 20 কিলোমিটাৰ। 20 কিলোমিটাৰ যোৱাৰ পিছত আপোনালোকে এতিয়া পাব চেলাপাছ। চেলাপাছৰ সেই পইণ্টটো পাব য'ত আপোনালোকে ডিচাইড কৰিব লাগিব যেন আপোনালোকে টাৱাং হ'লে চেলা টপ হৈ যাব নে আপোনালোকে চেলা টানেল হৈ যাব। এতিয়া চেলা টপ মানে যোনটো পুৰণা ৰাস্তাটো, সেইটো চেলা টপ হৈ আপোনালোকে যাব পাৰিব, আৰু যোনটো নতুন ৰাস্তা সেইটো হৈছে চেলা টানেল। তো এইখিনিতে মই আপোনালোকক ৰিকমেণ্ড কৰিব বিচাৰোঁ, যদি আপোনালোকে যাওঁতে চেলা টপ হৈ যায়, আহোঁতে আপোনালোকে চেলা টানেল হৈ আহিব। আৰু যদি আপোনালোকে যাওঁতে চেলা টানেল হৈ যায় তেনেহ'লে আহোঁতে আপোনালোকে চেলা টপ হৈ আহিব। ইয়াৰ ৰিজন হৈছে কি, যদি আপোনালোকে চেলা টানেল হৈ যায় তেনেহ'লে আপোনালোকে চেলা যোনটো লেক আছে সেইটো দেখা নাপায়। সেইটো চাবলৈ আপোনালোকে আকৌ অলপ দূৰ আগত গৈ, মানে চেলা টানেলটো যেতিয়া আপোনালোকে ক্ৰছ কৰিব প্ৰায় 3-4 কিলোমিটাৰ আগত গৈ, তাৰ পৰা আকৌ আপোনালোকে ৰুট ল'ব লাগিব, মানে ঘূৰি আহিব লাগিব। এটা যোনটো ফালেদি আপোনালোকে চেলা টপত যাব সেইটো চাইডে আপোনালোকে ঘূৰি আহিব লাগিব। প্ৰায় 6 কিলোমিটাৰ গ'লেহে আপোনালোকে আকৌ চেলা লেকটো দেখা পাব। আৰু যেতিয়া আপোনালোকে চেলা টপ হৈ যাব বা আহিব, তেতিয়া আপোনালোকে অলৰেডি চেলা যোনটো লেক আছে সেইটো দেখা পাব। আৰু চেলা লেকটো মই ভাবোঁ উইণ্টাৰ ছিজনত চাবলৈ খুবেই ভাল, কাৰণ তাৰ যোনখিনি আইচ হয় সেইখিনি জমি যায়, পূৰা বৰফ হৈ যায়, আৰু তাত চাবলৈ ভাল। আৰু এইটো এটা এডভেঞ্চাৰ হৈ যায়, এটা এডভেঞ্চাৰ এক্সপিৰিয়েঞ্চ পোৱা যায়। ত' দিৰাঙৰ পৰা চেলাপাছ এইখিনি আমি ধৰক কভাৰ কৰিলোঁ। তাৰপিছত আমি আগলৈ যাম। আগলৈ যাওঁতে আমি প্ৰথমতে পাম এটা
খুব ধুনীয়া পইণ্ট তাত আমি ৰ'ব পাৰোঁ। সেইখিনি হৈছে যশৱন্তগড় হৈছে এটা ৱাৰ মেমৰিয়েল। তাৰ ভিডিঅ' মই অলৰেডি বনাইছোঁ। মানে মোৰ ধৰক যদি আপোনালোকে টাৱাং চিৰিজটো চাই তেনেহ'লে আপোনালোকে অভাৰঅল যিখিনি গাইডেঞ্চ হয় সেইখিনি পাই যাব। যশৱন্তগড়ত আপোনালোকে ৰ'ব পাৰে। যশৱন্তগড় প্ৰায় চেলাপাছৰ পৰা 25 কিলোমিটাৰ মান হ'ব। আৰু যশৱন্তগড়ত ৰৈ আপোনালোকে চাইট চিন কৰাৰ পিছত ফটো চটো উঠাৰ পিছত যশৱন্তগড়ৰ বিষয়ে জনাৰ পিছত তাৰ পৰা আপোনালোকে আগলৈ ওলাই যাব। ওলাই গৈ আপোনালোকে জং পাব। এতিয়া এইখিনিতে এটা ইম্পৰ্টেণ্ট কথা, এতিয়া বৰ্তমান মানুহ গৈ আছে গংকৰ লা লেক, চুনা ভেলী, মাগো তালৈ গৈ আছে, হয়নে? আৰু যদি আপোনালোকে টাৱাঙলৈ যায় তেনেহ'লে জঙৰ পৰা টাৱাঙলৈ হৈছে প্ৰায় 35 কিলোমিটাৰ। অ'কে, কিন্তু যোনটো চুনা ভেলী, গংকৰ লা লেক, মাগোলৈ গৈছে সেই ৰাস্তাটোলৈ আপোনালোকে জঙৰ পৰাই ৰাইট চাইডে ফাটি যাব লাগিব। ৰুট গাইড পুৰা আছে, হাউ টু গ' মাগো, তেনেকৈ মই ভিডিঅ' বনাইছোঁ। অসমীয়াত ভিডিঅ' বনোৱা আছে, হিন্দীত ভিডিঅ' বনোৱা আছে। যেনেকৈ আপোনালোকে যোনটো ভাষাত কমফৰ্টেবল হয় আপোনালোকে মোৰ চেনেলকেইটাত চাই পেলাই সেই ভিডিঅ'খিনি চাব পাৰে। এতিয়া মেইন কথালৈ আহোঁ, যদি আপোনালোকে ভাবে যেন আপোনালোকে বুমলা পাছ যাম তেনেহ'লে আপোনালোকে যাবগৈ লাগিব টাৱাঙলৈ। অ'কে, টাৱাঙত গৈ আপোনালোকে পাছ বনাব লাগিব। আৰু সেইদিনাখন ধৰক আপোনালোকৰ জাৰ্ণিয়ে থাকিলে, গৈ পেলাই আপোনালোকে সেই পাছটোও বনাব নোৱাৰে, পিছদিনাখন বনাব পাৰিব। যদি কোনোবা লোকেল চিনাকি থাকে তেওঁলোকে ধৰক বনাই কৰি থৈ দিলে পিছদিনাখন আপোনালোকে বুমলালৈ যাব পাৰিব। কিন্তু বুমলাৰ যোনটো পাছ হয়, বুমলা পাছলৈ যোৱা যোনটো আপোনালোকে ডকুমেণ্ট ল'ব লাগে সেই ডকুমেণ্টটো প্ৰায় একদিন লাগি যায়। আজি ধৰক গ'ল লগে লগে তেওঁলোকে বনাই নিদিয়ে। এতিয়া যদি দিয়ে বা কিসমত মানে আমাৰ যদি ভাগ্যখন ভালে থাকে তেতিয়া তেওঁলোকে বনাই দিলে পালে বেলেগ কথা, আদাৰৱাইজ সেইটো টাইম লৈ লয়। আৰু বৰ্তমান মানুহে বুমলা পাছটো গৈ আছে যাৰ হাতত বেছি টাইম আছে, আৰু বৰ্তমান মানুহে গংকৰ লা লেকৰ ফালেও গৈ আছে। যদি গংকৰ লা লেক আপোনালোকে উইণ্টাৰত যায়, মানে এতিয়া সময়ত যায়, আজি তাৰিখ হৈছে 13 ডিচেম্বৰ, যোনদিনাখন মই ভিডিঅ'টো ৰেকৰ্ড কৰি আছোঁ। এতিয়া যদি আপোনালোকে গংকৰলা যায় তেনেহ'লে ধৰক গংকৰলাত আপোনালোকে বৰফে বৰফ পাব। গংকৰলা যোনটো ৰাস্তা হয় তাৰ পৰাই বৰফ পাব। হয়তো আপোনালোকে গংকৰলা লেকলৈকে যাবলৈ সক্ষম নহ'ব, বৰফৰ কাৰণে কৈছোঁ দেই, আদাৰৱাইজ তেনেকুৱা একো ইছ্যু নাই। এতিয়া পইণ্ট হৈছে আপোনালোকে ইয়াতে ডিচাইড কৰিব লাগিব যেন আপোনালোকে বুমলা যাব বা টাৱাঙৰ সেই আগৰ যোনখিনি আছে মাদুৰী লেক হওক, আগতে যেনেকৈ মানুহে এক্সপ্ল'ৰ কৰে তালৈ যাব, নে আপোনালোকে এইটো ছাইডে যাব, সেইটো আপোনালোকে ডিচাইড কৰিব লাগিব। ছাপ'জ মই মানি লৈছোঁ আপোনালোকে ডিচাইড কৰিলে আপোনালোকে গংকৰ লা লেকলৈকে যাব, আপোনালোকে চুনা ভেলী যাব, আপোনালোকে মাগো যাব। চ' আপোনালোকে সেই ভিডিঅ'খিনি চাব পাৰে, যোনখিনি ট্ৰেভেল ভিডিঅ' সেইখিনি মই প্ৰপাৰলি বনাই থৈছোঁ, সেইখিনি চালে আপোনালোকে গম পাব। যিহেতু এইটো গাইড ভিডিঅ' হয় সেইকাৰণে মই আকৌ এবাৰ কৈ দিছোঁ, আপোনালোকে জঙৰ পৰা যাব লাগিব মাগো আৰু গংকৰ লা লেক ফালে। টাৱাঙৰ পৰা ঘূৰি আহিব পাৰে, কিন্তু সেই ৰাস্তাবোৰ বহুত দূৰ হয়। এইটো ক্লিয়াৰ ৰাস্তা আপোনালোকক কৈছোঁ, খুব ধুনীয়া ৰাস্তা। আপোনালোকে জঙৰ পৰা 42 কিলোমিটাৰ যাব লাগিব মাগোলৈকে। মাগো 42 কিলোমিটাৰ হয়। আৰু মাগোত যদি আপোনালোকে থাকিব বিচাৰে বহুত বেছি তাত থকাৰ সুবিধা নাই। এটা হোমষ্টে মই দেখিছোঁ, এটা হোমষ্টে ডেভেলপ হৈছে, তাত আপোনালোকে আগতে কণ্টেক্ট কৰি তাত থাকিব পাৰে। কিন্তু আপোনালোকৰ এইখিনিতে মই এটা কথা কওঁ, মাগো যোৱা ৰাইট টাইমটো হৈছে, মাগো চুনা ভেলী যোৱা ৰাইট টাইমটো হৈছে আফটাৰ মাৰ্চ এপ্ৰিলত আপোনালোকে মাগো চুনা ভেলী গ'লে আপোনালোকৰ কাৰণে ভাল। কিন্তু আপোনালোকে এতিয়াও গ'লে যোনটো ৰোড বিউটি হয়, ৰোডৰ চিনিক বিউটি যোনটো হয় সেইটো আপোনালোকে দেখা পাব। বাট মাগো আৰু চুনাত গৈ পেলাই সেইমতে এনজয় কৰিব নোৱাৰিব, আৰু সেই ফুল সেই গ্ৰীনাৰী আপোনালোকে দেখা নাপায়। সেই ফুল সেই গ্ৰীনাৰী দেখিবলৈ হ'লে আপোনালোকে মাৰ্চৰ পিছত যাব লাগিব। কিন্তু যদি ভাবিছেন আপোনালোকে আইচ চাম, বৰফ চাম, স্ন'ফল চাম, তেনেহ'লে 42 কিলোমিটাৰ মাগোৰ পৰা চুনা ভেলী আৰু 10 কিলোমিটাৰ, আৰু চুনা ভেলীৰ পৰা আৰু 10 কিলোমিটাৰ গৈ আপোনালোকে গংকৰ লা লেক পাব। কিন্তু গংকৰ লা লেকৰ যোনটো ৰোড হয় মানে টেৰিবল, সেইটো এটা সাংঘাতিক অফ ৰোড হয়, বহুত ডাঙৰ ডাঙৰ চিধা চিধা একদম পাহাৰ ষ্ট্ৰেইট ধৰক আপ হয়। সেইবিলাক উঠোতে আপোনালোকৰ অলপ কষ্ট হ'ব পাৰে, যিকোনো বাইক নাযায়। কিন্তু আপোনালোকে বিশ্বাস কৰিব, আপোনালোকে মোৰ ভিডিঅ' চালে গম পাব, মই হিমালয়ান লৈ গৈছিলোঁ, মোৰ লগত এটা R15 লৈ সেইটো উঠি গৈছে। তাৰপিছতো মই বহুত ভিডিঅ'জ দেখিছোঁ য'ত মানুহে ক্লাছিক 350 হওক বা তেনেকুৱা ধৰণৰ 350 CC ৰেঞ্জৰ যিখিনি বাইক হওক, তেনেকুৱা বাইক লৈ গৈও যাব নোৱাৰো, হাত দাঙি তেওঁলোক ঘূৰি আহিছে, এনেকুৱা আছে কিছুমান মানুহ। কিন্তু মই ভাবোঁ যদি আপুনি ইনথুচিয়াছ হয়, আপুনি ৰাইড ভালকৈ জানে কৰিবলৈ, আপুনি প্ৰপাৰলি বাইকখন হেণ্ডেল কৰিব পাৰে, তেনেহ'লে আপুনি যাব পাৰিব। বাট কিন্তু উইণ্টাৰ ছিজনত ধৰক নহয়। মই গৈছিলোঁ 12 নৱেম্বৰ তাৰিখে, তেতিয়া যাওঁতে ৰোড কণ্ডিশ্যন মানে ধৰক অফ ৰোড, আজিৰ তাৰিখতো গ'লে অফ ৰোডেই পাব, আজিৰ পৰা 2 বছৰ পিছত গ'লেও মই ভাবোঁ অফ ৰোডেই থাকিব। কিন্তু বৰফ কম আছিলে,
ধৰক ইমান বৰফ নাছিলে তথাপিও আমি বৰফ পাইছোঁ বাট আজি ডিচেম্বৰ মাহত যদি আমি যাওঁ মই ভাবোঁ বাইক লৈ যাবলৈ অলপ কষ্ট হ'ব বাইকত চেইন লগাব লগা হ'ব পাৰে কিন্তু ট্ৰাই কৰিব পাৰে অ'কে বাট আপোনালোকৰ যদি ডেষ্টিনেশ্যন মাগো এণ্ড চুনা ভেলী হয় তেনেহ'লে মোৰ কথা শুনক মোৰ ছাজেশ্যনটো আপোনালোকে একচেপ্ট কৰক আপোনালোকে মাৰ্চৰ পিছত যাব তেতিয়াহে আপোনালোকে মাগো এণ্ড চুনা ভেলী যোনটো ভিউ হয় যোনটো বিউটি হয় সেইটো উপভোগ কৰিব পাৰিব আৰু স্পেচিয়েলি মাগোত এটা ফেষ্টিভেল হয় সেই ফেষ্টিভেলৰ আপোনালোকে ডিটেইল উলিয়াই ল'ব সেই ডিটেইল লৈ পেলাই সেইটো সময়ত যাব আপোনালোকে আৰু ভাল পাব গংকৰ লা লেকলৈ যেতিয়া আপোনালোকে যাব জঙৰ পৰা সেইটো এটা দিনেই লাগিব আপোনালোকে হ'ব পাৰে ধৰক 42 কিলোমিটাৰ প্লাছ 62 কিলোমিটাৰ 65 কিলোমিটাৰ কিন্তু যিহেতু এটা পাহাৰীয়া ৰুট হয় সেই ৰুটটোত যাওঁতে আপোনালোকৰ অলপ কষ্ট হ'ব সেইমতে আপোনালোকে যাব নোৱাৰিব আৰু আপোনালোকে ছেফটি চাব লাগিব তো এটা দিন আপোনালোকে তাত লৈ ল'ব লাগিব তাৰপিছত যদি ভাবে আছে আমি বুমলা পাছ যাম কিবা যাম তেতিয়াহ'লে আপোনালোকে তেনেকৈ গুচি যাব পাৰিব মই আপোনালোকক আকৌ কৈছোঁ যদি আপোনালোকৰ প্লেন গংকৰ লা লেক চুনা ভেলী মাগো এইফালে হয় তেনেহ'লে আপোনালোকে জঙৰ পৰা আগলৈ নাযাব সেইদিনাখন যোনদিনাখন আপোনালোকে ডিৰাঙৰ পৰা যাত্ৰা কৰিব সেইদিনাখন আপোনালোকে জঙত গৈ ৰওক জঙৰ যি ৱাটাৰফল আছে নৰানাং ৱাটাৰফল বহুত ধুনীয়া ভিডিঅ' চাব পাৰে বহুত ধুনীয়া সেই ৱাটাৰফলৰ আপোনালোকে এক্সপিৰিয়েঞ্চ লওক ৱাটাৰফল উপভোগ কৰক তাৰপিছত হোটেলত থাকক লোকেল কালচাৰৰ বিষয়ে জানিবলৈ চেষ্টা কৰক তাৰপিছত পিছদিনাখন আপোনালোকে গংকৰ লা লেকলৈ খুব ধুনীয়াকৈ ওলাই যাওক এনেকৈ আপোনালোকে টাৱাং গংকৰ লা লেকৰ যোনটো আপোনালোকৰ ট্ৰিপ হয় সেই ট্ৰিপটো আপোনালোকে প্লেন কৰিব পাৰে আৰু এতিয়া মই আহোঁ মেইন কথা য'ত মানুহবিলাক গৈ আটকি যায় বাজেট চাওক আপোনালোকে যদি ট্ৰেভেল কৰে সেইটো আপোনালোকৰ ওপৰত কথা ৰাস্তা ইমানো সাংঘাতিক বেয়া নহয় যেন যদি আপোনাৰ গাড়ীখনে 20 কিলোমিটাৰ মাইলেজ দিয়ে ৰাস্তাত তাত গ'লে আপোনাৰ যেনেকেবাৰে 10 কিলোমিটাৰ দিব তেনেকুৱা নহয় আপুনি আপোনাৰ গাড়ীখন যদি 20 কিলোমিটাৰ মাইলেজ দিয়ে তেনেহ'লে আপুনি 15 কিলোমিটাৰ ধৰি থাকক তেনেধৰণে আপুনি গাড়ীখনৰ ধৰক বাজেটটো গম পাব ফিউল কিমান খাব কি কথা তেনেকৈ গম পাব আৰু হোম ষ্টে 2 পাৰ্চন 1000 ৰুপিজ আপুনি ধৰক 1000 ৰুপিজত অলপ চাৰ্চ কৰিব আপোনালোকে পাব আৰু এই ছাইডটো যোনটো হৈছে চেৰগাঁও ডিৰাং তাৰপিছত টাৱাং এই ছাইডটো ইমানেই ধুনীয়াকৈ ডেভেলপ হৈ গৈছে স্পেচিয়েলি হোম ষ্টে ক্ষেত্ৰত আপোনালোকে সেইটো টেনশ্যন ল'ব নালাগে হোম ষ্টে পাই যাব অনলাইন চাব অনলাইন নাপালে তালৈ গৈ পেলাইও চাব আৰু যিহেতু পাহাৰীয়া এৰিয়া ইয়াতে মোৰ ৰিকমেণ্ডেশ্যন এইটো আপোনালোকে যোৱাৰ আগতে থকাত ঠিক কৰি ল'ব তেতিয়া আপোনালোকৰ কাৰণে ভাল আৰু স্পেচিয়েলি যেতিয়া লগত ফিমেল যায় স্পেচিয়েলি বাচ্ছা যায় চাইল্ড যায় তেওঁলোকৰ কাৰণে বহুত অসুবিধা হৈ যাব নহয় গতিকে আপোনালোকে সেইটো আগতে চাই ল'ব আৰু হোম ষ্টে 1000ৰ পৰা 1500ৰ ভিতৰত পাব আপোনালোকে পাৰ নাইট তেনেকৈ চাব পাৰে আৰু খোৱা বোৱাটো আপোনালোকে চাওক কেতিয়াও আপোনালোকে বাহিৰত গ'লে স্পেচিয়েলি পাহাৰীয়া জেগাত গ'লে নন ভেজ খাব নিবিচাৰিব যদি আপোনালোকে কেনেবাকৈ লোকেল ফিছ পায় যেনেকৈ নদীবিলাকৰ ফিছবোৰ পায় সেই ফিছবোৰ খাব পাৰে আৰু মই ক'ম যেন আপোনালোকক অলৱেজ প্ৰিফাৰ ভেজ আৰু যদি আপোনালোকে একেবাৰে নোৱাৰে তেনেহ'লে অমলেট এটা খাব পাৰে কিন্তু নন ভেজ খাই পেলাই নিজৰ গাটো বেমাৰ কৰি নল'ব গতিকে ভিডিঅ'টো চাই আপোনালোকে কেনে পালে জনাব মই চেষ্টা কৰিলোঁ আপোনালোকক অলপ ইনফৰ্মেশ্যন দিবলৈ আৰু যদি আপোনালোকৰ কিবা ইনফৰ্মেশ্যন দৰকাৰ হয় আপোনালোকে ক'ব কমেণ্ট কৰি জনাব মই চেষ্টা কৰিম আপোনালোকক ইনফৰ্মেশ্যন দিবলৈ আৰু যিহেতু মই ট্ৰেভেল কণ্টেণ্ট বনাওঁ যেতিয়া আপোনালোকে কমেণ্ট কৰি দিব সেই কমেণ্টৰ পৰা আমাৰ কণ্টেণ্টবোৰ ক্ৰিয়েট কৰিবৰ কাৰণে ভাল হয় গতিকে সুস্থ থাকক সবল থাকক ঘূৰা ফুৰা কৰি থাকিব যিমান ফুৰিব আপোনালোকে সময় উলিয়াই আপোনালোকৰ কামত আপোনালোকৰ মনোযোগ বাঢ়িব আৰু আমাৰ মনবোৰ পবিত্ৰ হৈ থাকিব ধন্যবাদ